Top of the top, solid as a rock. Top of the top, scream at the crowd. Hello friends, মই হিমাংগ ওয়েলকাম টু মাই ইউটিউব চেনেল যোৰহাটৰ হিমাংগ। চ' আজি ভাবিছে ই ক'ত আহিছে গাত গামোচা মাৰি। চ' আজি পথাৰ আহিছোঁ, এই হাতত চেণ্ডেল দি খোজকাঢ়িব নোৱাৰি, ইয়াত পথাৰ এনেকৈ খোজকাঢ়িছোঁ। বৰষুণ দিলে, বহাগো পালেহি, মানে পাৰ হৈ গ'ল বহাগ। চ' খেতি কৰিব হ'ল, খেতি নকৰিলে খাবা কি। ত' পথাৰ আহিছোঁ হাল বাবলৈ, ট্ৰেক্টৰে হাল বাইছে, যাওঁ পথাৰ চাবগৈ লাগে। ত' ব'লক আপোনালোকে আজি অকণমান দৃশ্য দেখুৱাওঁ, পথাৰত কেনেকৈ ট্ৰেক্টৰ হাল বাই অলপ চাব। যদি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব তেতিয়া সকলো গম পাব। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ये आसाम है, या हर गली में अच्छाई है, और हो भी क्यों ना, या हिंदू मुस्लिम सब भाई भाई है। आसाम को कहते हैं स्टेट ऑफ जॉय। বেলেগ মানুহে কি কয় ক'ব ন, কিন্তু মই পথাৰ বুলি ক'লে বহুত ভাল পাওঁ, কাৰণ সৰুৰ পৰাই খেতি কৰা ন, খেতিয়কৰ ঘৰতে জন্ম হোৱা। চ' সৰুৰ পৰাই খেতি কৰে, দেউতাহঁতে খেতি কৰে। চ' পথাৰ আহোঁ, এই পথাৰ চাওঁহি, মেজুহি ট্ৰেক্টৰে হাল বাই ৰোৱা তোলা চব দেখুৱাম আপোনালোকক। আজি ট্ৰেক্টৰে হাল বাই দেখুৱাম। ত' আকৌ দুদিনৰ ভিতৰত কেনেকৈ কঠীয়া পাৰে সেইটো দেখুৱাম, কেনেকৈ কঠীয়া তোলে দেখুৱাম, কেনেকৈ কঠীয়া ৰুৱে, কেনেকৈ কঠীয়া আকৌ ধান কাটে, কেনেকৈ ধান ডাঙৰ হয়, পথাৰখন দেখুৱাম, চব দেখুৱাম। এতিয়া আমি পথাৰত এই ৰাস্তাটো সোমাই আমি এতিয়া পথাৰত যাম। এতিয়া পথাৰ দেখুৱাইছোঁ ব'লক। চেণ্ডেল যদি আমাৰ পটককৈ ইয়াতে থলোঁ, ইয়াতে থাক, ক'লৈকো নাযাবি। চ' আহি লওঁগৈ, এইডোখৰত আছে পথাৰখন, ট্ৰেক্টৰ মাৰ শুনিছে চাগে। চ' আহি লওঁগৈ। এইজোপা ধূনা গছ হয়, চক এজোপা ধূনা গছ, এইবোৰ ধূনা গছ, চক ধূনা, এইজোপা ধূনা গছ মই চিনি পাওঁ। আগতে সৰুতে আহোঁতে দেউতাই দেখুৱাই যে এইজোপা ধূনা গছ, এইজোপাই ইয়াৰ পৰাই ধূনা ওলায়, কাটিলে এইবোৰ চক। চ' এইবোৰ ধূনা গছ হয়। এনেকুৱা কি হয় বহুতে নাজানে, বহুত ল'ৰা ছোৱালীও নাজানে বা বহুত ডাঙৰ মানুহেও নাজানে যে ধূনা গছজোপা কেনেকুৱা। ত' সেইকাৰণে দেখুৱাইছোঁ, এইজোপাকে ধূনা গছ কয়। এইজোপা চক সকলোৱে, এইজোপা এই বস্তুটো ধূনা ওলায়, এইটো চালক কাটি দিলে ইয়াৰ পৰা এটা ৰস ওলায়, সেই ৰসটো শুকাই ধূনা হয়। সেইটোৱে এই ধূনা গছজোপা বহুত মূল্যৱান গছ, এইজোপা য'তে ত'তে নাপায়। আমাৰ ইয়াত পোৱাটো ইমান সম্ভৱ নহয়। এইজোপা কেনেকৈ আমাৰ ইয়াত মাত্ৰ মই এইজোপা গছ দেখিছোঁ ধূনা হয়, আৰু বেলেগ গছ নাই দেখা। আৰু এইজোপা ধূনা গছত মানে কটা দেখা নাই মানে কোনোবাই, কিন্তু গছজোপা আছে ইয়াত বহুত মূল্যৱান গছ আপোনালোকে দেখুৱাম। কিন্তু জনাবচোন কমেণ্টত যে আৰু ধূনা গছ ক'ৰবাত দেখিছে নি আপোনালোকে, দেখিছে যদি জনাব কমেণ্টত। এতিয়া ধূনা গছ বহুত দেখিলে, আৰু এতিয়া এই জেগাখন দেখিছে আপোনালোকে ভাবিছে হয়তো এইটো জেগা ক'ৰ, মই ফাৰ্ষ্টতে দিছিলোঁ। এইডোখৰ হৈছে আমাৰ মেইন জেগাডোখৰ। হয়তো ভাবিছে এই পাগলটো ক'ত ঘূৰিছে ইমান দেৰি পথাৰ যাব নাই, কিন্তু এতিয়া ব'লক পথাৰ পালোহি, এতিয়া দেখুৱাওঁ। অঁ, এয়া বতাহটো মোক আগতে পালেহি, দুডাও শেষ কৰিলে হাল বাই। মোৰ বতাহ আহিলে 5টাত, মই এইটো 6টাত, এঘণ্টা লেট পূৰা, গালি খাইছোঁ পূৰা। পূৰা হাল বাই আছে, পূৰা হাল বাই আছে। পানী নাইকিয়া হ'লে আমাৰ ড্ৰাইভাৰৰ পানী হ'লে পানী আনোগৈ, সৌ ঘৰ মানুহ, ওচৰৰ মানুহ ঘৰৰ পৰা পানী আনোগৈ। ব'লক পানী মানুহ আনোগৈ ব'লক। কোনে খাব নি পানী কওক, খাই যদি কওক, মই একদম পূৰা লৈ আহিম পানী। কোনে খাব নি? ধীৰে ধীৰে চে পানী ল'বলৈ মই আহিছোঁ, ব'লক পানীটো লৈ লওঁ এতিয়া। পানী লোৱাৰ পিছত আকৌ দেখুৱাম দেই ভালকৈ। মেজলা মেজলা কি কৰিছে? এই পানীও আনিলোঁ, লগতে লৈছোঁ এটাও ছিঙি আনিলোঁ, খাওঁ বুলি বহুত দিন খোৱা নাই, মুখত দিয়ে পোৱা নাই। পানীও লৈ আহিছোঁ লগত, লিচু কামি লিচু এটা গান লৈ আহিছোঁ। বিৰাটেই টেঙা, কেঁচা গৈছে, অকণমান ৰং ধৰিছিলে পকা, বিৰাটেই টেঙা। পানী লৈ দিমগৈ এতিয়া, পূৰা দগৰিব আৰু পানী খাব, আৰু এপাৰ পাৱাৰ পাই গৈছে, আৰু আকৌ মাৰিব, আৰু পূৰা হাল বাব এতিয়া দেই। এতিয়া পাৱাৰ পাই গ'ল, পূৰা হাল বাইছে। অ' সেইটো মাইনাও আহি গ'ল, মই যি ঘৰৰ পৰা পানী আনিছিলোঁ ন সেই ঘৰ ল'ৰাটো হয়। চ' তাৰ ওচৰত যাওঁ ব'লক এপাক। হাল বোৱা চোৱাত মাইনা পূৰা ব্যস্ত হৈ আছে, পূৰা একদম মনোযোগ দি চাই আছে। চাগে ই ট্ৰেক্টৰ বনাব বিচাৰিছে দেই। তাত ট্ৰেক্টৰ হাল বাইছে, মই ইয়াত বহি আছোঁ। কি কৰিম, ৰ'দ গোটেই হাবি কৰে দেই ছাইডটো। নহয় সেইনে নাই, এইপিনে ট্ৰেক্টৰ হাল বাই আছে, হাবি নহয়, খালদা যে মাটি হয়, পানী এইবোৰ মাছ ওলাব কাইলৈ, ধৰিম পিছত মাছ ধৰা দেখাম দিয়ক সকলোকে। আৰু ফ্ৰেণ্ডছ সকলোৱে জনাব দেই আপোনালোকৰ ঘৰত কাৰ কাৰ খেতি আছে, আৰু কমেণ্টত জনাব। আৰু কাৰ কাৰ খেতি এতিয়া ট্ৰেক্টৰে হাল বাইছে বা গৰুৱে হাল বাইছে, যিয়ে হাল বাইছে জনাব সোনকালে। ত' আমিও ভাল লাগে তেতিয়া। আৰু নবী খাবলৈ মাতিবই লাগিব সকলোৱে, মাতিব দেই, মই মাতিম আকৌ। এতিয়া হাল বাই থাকিব, বৰষুণো আহিছে, মই ঘৰ যাওঁ। এনেই অকণমান গাটো বেয়া যে, চ' ঘৰ যাওঁ, জ্বৰ হ'ব বুলি ভয় লাগিছে। এটা চেণ্ডেল লৈ লওঁ, কোনেও যে চুৰ নকৰিলে কৃষ্ণ সেৱা তাকে।
বৰ্তমান গাড়ী যাত ৰ'বলগীয়া হ'ল বৰষুণ দিছে পূৰা ডাঙৰকৈ দিব নে কি ক'ব নহয় কিন্তু এটা চিপচিপেকৈ দি আছে যাবতো নোৱাৰো জ্বৰ হৈ আছে এনেই পানী লগা জ্বৰ হৈ আছে চ' এতিয়া নাযাওঁ আৰু দিছে ইয়াতে চ' ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিম মানে আৰু এনে ঘৰ যোৱাকৈ অকণমান দেখুৱাম চ' ইমানতে সামৰি মাৰিম কিন্তু গাড়ীত আপোনালোকে ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু স্কিপ নকৰাকৈ সম্পূৰ্ণ 4-5 মিনিট চাব তাৰপিছতে ভিডিঅ'টো লাইক মানে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চ' ফ্ৰেণ্ডছ ইমানতে আজি বাই বাই মা ডাঙৰ বৰষুণ পালেহি দৌৰিছোঁ ফ্ৰেণ্ডছ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ দেই নহ'বা কেমেৰা তিতি চেজ হ'ব বাই 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 বাই